নমস্কাৰ। মোৰ নাম জন কুম্বাং, 1 নং মুৰকং চেলেক গাঁৱৰ জনাই POPS জনাই ধেমাজি ডিষ্ট্ৰিক্ট। মই খেতি কৰা মোৰ আজি 10 বছৰ বেছি হ'ল। মই মকই খেতি কৰোঁ, তাৰ গোমধান আৰু আপোনাৰ গেহু কৰোঁ। তাৰপিছতে এতিয়া কিং চিলি মোৰ কিবা কৰাটো ভোট জলকীয়া কৰাটো মোৰ এতিয়া 2 বছৰ হৈছে। আৰু মই কিবা মাইক্ৰ'ও কৰোঁ আৰু খেতিটো মই 12 মহিনা কৰোঁ। 12 মহিনা কৰোঁ। মোৰ লগত হৈ যাওক মানে মোৰ লগত কাম কৰা মানুহ 10জন আছে। এই 12 মহিনাই আমালোকে খেতি কৰি আৰু তাৰ পৰাই ঘৰ চলাওঁ। 10জন ঘৰক চলাওঁ, মোতকৈ 11জন। এইবিলাকে কৰোঁ। আৰু এতিয়া মই জলকীয়া বেছি আছোঁ আপোনাৰ আলং, পাছিঘাট, ইংকিয়ং, মাৰিয়াং এইপিনি যায়। আৰু খেতি কৰি বছৰটো কিমান টকা আপুনি লাভান্বিত হয়? লাভমিতটো আপোনাৰ 12 লাখলৈকে হৈ যায় ধান খেতি কৰে। 12 লাখ মান মোৰ কিবা যায়। কিমান মান পুঁজি আপুনি ব্যৱহাৰ কৰে খেতিখনত? খেতিখনত চাওক, এতিয়া মোৰ ধান খেতি যেতিয়া মোৰ ষ্টাৰ্ট হ'ব, মোৰ তাত 1.5 লাখ টকামান যায় একটা ধান খেতিত। মই 200 বিঘা এৰিয়াত মই ধানটো খেতি কৰোঁ। এতিয়া মই মকই কাটি কিনি এতিয়া মই হাল মাৰি আকৌ ধান ৰুমি আৰু কঠীয়া কিবা কৰা হৈছে, মই ৰেডি কৰা হৈছে। আৰু এতিয়া শালি ধানো কৰি দিছোঁ অলপমান। এইটো ৰঙা ধানটো মাৰ্কেটত খুব ভাল, 100 টকা কেজি। চুগাৰ থকা মানুহবিলাকে খায়, এইটো কাৰণে এইটো খেতি কৰিছে। আৰু মোৰ জলকীয়া যোনটো আছে অৰ্গেনিক, মই আলু খেতিও কৰোঁ আৰু কবিও কৰোঁ। একদম পিয়ৰলি মই নেচাৰেল ফাৰ্মিং মানে অৰ্গেনিক পদ্ধতিতে কৰোঁ। যোনে আপুনি সাৰবোৰ নিজে বনায় নে বেলেগৰ আনে? নিজে মই প্ৰস্তুত কৰোঁ। মোৰ এতিয়াও আপোনাৰ 4টা বেড আছে, বাৰ্মি কম্প'ষ্টৰ আছে। আৰু মই জীৱা অমৃত বনাওঁ, গান জীৱা বনাওঁ। আৰু পেষ্টিচাইডটো মই নিজে বনাওঁ। আপোনাৰ যেনে ব্ৰহ্মাস্ত্ৰ, আগ্নি অস্ত্ৰ আৰু বায়' এনজাইম যোনটো ভিটামিন লাগে সেইটোও মই নিজে বনাওঁ। আৰু যোনে মোৰ ইয়াৰ পৰা কিনি যায়, যোনে কবি বা জলকীয়া হওক বা যোনে, ই দুবাৰা মোৰ লগত আহে। আৰু মই 0 তেলেছ আলু খেতি কৰোঁ, য'ত মানে হাল বাব নালাগে। বছৰটো বিভিন্ন ধৰণৰ খেতি কৰে আপুনি? হয়, 12 মহিনা মই খেতিতে কিবা হৈ থাকোঁ, লাগি থাকোঁ। ভোট জলকীয়া আপুনি কিমান টকা আপুনি মানে লাভান্বিত হৈছে? এতিয়ালৈ মোৰ এইবাৰ আজিতো মাৰ্কেটটো অলপমান বেয়া হৈছে, নহ'লে মোৰ টাৰ্গেটটো মানে 4,50,000 আছিলে। কিন্তু ইমান লৈ নহ'বগৈ। ভোট জলকীয়াৰ লগত আপুনি কি কি খেতি কৰি আছে বৰ্তমান? এতিয়া বৰ্তমান সময়ত মোৰ মকই খেতি আছে। তাৰপৰা আপোনাৰ এই কিবা কৰিলোঁ, এই TC বুলি আছিলে, এইটো বগা তিল, এইটো হাৰ্ভেষ্টিং কৰিলোঁ। ইয়াতে আপোনালোকে দেখিছে বোলে হাল মাৰি, এই আপোনাৰ 12 বিঘামান আছিলে, এইটো হাৰ্ভেষ্টিং কৰিলোঁ। এতিয়া মোৰ লাই ধান বুলি কয়। এতিয়া এইটো কাটিবলৈ আৰু 20 দিন 25 দিন পাছত কাটিব হ'ব। আমি দেখিছোঁ লগতে আপুনি মাছৰো আপুনি হয় সুন্দৰকৈ পুহিছে। এইবাৰ মই ফিচাৰীটো মানে খেতিয়ক ফিচাৰীও থাকিব লাগে বুলি কয়। ফিচাৰীৰ লগত মই এতিয়া হাঁহ পালিছোঁ। হাঁহটো মই এতিয়া যোনটো বিনা 11 ধেমাজি KVKৰ পৰা দিয়া হৈছিলে, এই হাঁহটোত মই কিবা কৰোঁ। এতিয়া নিৰণি কৰিব দৰকাৰ নাই, মই হাঁহটো তাত এৰি দিওঁ। সি গৈ কিনি পূৰা হাঁহে একদম নিৰণি কৰি দিয়ে, তাত পোক পৰংগা চব খায়। যিহেতু ক'ব লাগিব যে বৰ্তমান সময়ত আমাৰ নৱপ্ৰজন্মসকলে চাকৰি বিচাৰি হাহাকাৰ হৈছে, খেতি কৰি ইমান সুন্দৰকৈ চলিব পাৰে, কি ক'ব উঠি আছে আপুনি? কিছুমানকতো মই কওঁ যে উঠি অহা যুৱকবিলাক, কিছুমানে মা দেউতাৰ পইচা আছে, এনেই চাকৰিৰ কিবাত কৈ মানে ই ভালকৈ কিবা নকৰে। নিজৰ ব্ৰেইনটো নিজৰ কিবাটো সি মই পঢ়ি কিনি এমলেছ। এইবিলাক পঢ়াৰ সময়তে সি ক্লাছ 10ৰ পৰাই সি তাৰ একটা কিবা ল'ব লাগে, ধাৰণা ল'ব লাগে কি মই ডাক্তৰ পঢ়িম বা ইঞ্জিনিয়াৰ পঢ়িম বুলি কৰিলে সেই ল'ৰাটো সঁচাকৈ ছাকচেছ হ'ব। কিছুমান এনেই পঢ়ি কিনি মানে মই একো এমলেছ, মানে চাকৰি কৰিব নালাগে, সেইবিলাকেই মানে চাকৰিটো নাপায়। যিহেতু এতিয়া খেতি কৰি আপুনি আপোনাৰ হয় 10টা পৰিয়াল পুহি আছে। হয়, 10টা পৰিয়াল পৰি আছে। সিহঁতে মইতোতো ক্লাছ 10লৈকেও পোৱা নাই। চাওক, মই আজি 10টা মানুহক মই কিবা কৰি আছোঁ, মাহত 10,000কৈ, 10জন মানুহক হয় দৰমহা দি থৈছোঁ। মোৰ ট্ৰেক্টৰ ড্ৰাইভাৰো আছিলে, 2টা আছিলে, এটাতো মৰিলে যোৱা বছৰ, এতিয়া এটা আছে। এই ড্ৰাইভাৰো এতিয়া মোৰ 2টা আছে মোৰ লগত, আৰু এজন আছে। সেইটো কৰি চাওক, 12 মহিনা মই খেতিটো কৰি ইয়াত মই চাওক, এই গাঁৱৰ মাজত মই কৰিছোঁ। বহুতক মই কিবা কৰোঁ, ট্ৰেইনিং দিওঁ, শিকাওঁ। এতিয়া স্কিল ইণ্ডিয়া ডেভেলপমেণ্টৰ যোনটো ভাৰত চৰকাৰে অৰ্গেনিকৰ কিবাত মোক ট্ৰেইনাৰ এপইণ্ট কৰিছে। এতিয়া আজিও মই গৈ কিনে আহিলোঁ। মোৰ ষ্টুডেণ্ট এতিয়া একটা জেগাত 30 জন আছে। আৰু বেলেগ বেলেগ জেগাতো মই নেচাৰেল ফাৰ্মিং বা কিবাৰ খেতি কেনেকুৱা পদ্ধতিত কৰিব লাগে এইটো মই শিকাওঁ। আৰু ভাৰত চৰকাৰেও
কিবা নেৰামেগৰ কিবা আণ্ডাৰত মই এতিয়া কৰি আছোঁ এই মাহত মানে 30,000 টকা এটা চেলাৰী দিয়ে আৰু মানে কিবা কৰোঁ যিসকল যুৱক যুৱতী আছে উচ্চ শিক্ষিত যুৱক যুৱতী তেখেতসকলে যদি কৃষি কৰ্মত নিয়োজিত হ'ব বিচাৰে তেখেতসকলে যদি আপোনাৰ ওচৰলৈ আহিব বিচাৰে আপুনি সিহঁতক প্ৰশিক্ষণ দিব হয় দিয় মই কালি পৰহি দিনা মই বালিকা স্কুলত ইয়াত মই 9-10 মই কিবা দি আহিছোঁ আৰু মই ইয়াত গাৰ্লছ কলেজত দি আহিছোঁ আৰু আপোনাৰ MS কলেজতো মই যাওঁ মই ফ্ৰীকৈ কিবা কৰি শিকাওঁ মই 1 টকাও নলওঁ যোনে আহি কিনে শিকিব পাৰে মই শিকাই দিম আৰু চাওক আজিকালি আপোনাৰ ব্ৰেইনটো আপুনি ইউজ কৰিব জানিলে এই আপোনাৰ শিলতো পইচা আছে মাটিতো পইচা আছে এটা চাওক কিছুমানে আপোনাৰ প্লাষ্টিক যোনটো খাই কিনি পেলায় সেইবিলাক উঠাই কিনি চাওক সিহঁতে বিক্ৰী কৰে নহয় জানো এতিয়া আমাৰ ইমান মাটি বাৰী আছে এইবিলাক আমাৰ ল'ৰাকেইটাই কোনোবাই পাণ কৰিলে কোনোবাই এতিয়া চাওক আপোনাৰ পাতৰ পৰা আপুনি এটা সাৰ বনাব পাৰে ফচল সাৰ যোনটো পাতকেইটা কালেকশ্যন কৰি কিনে আপুনি একটা জেগাত ডাম্পিং কৰি কিনে আপুনি তাক পাৰ্মিটিং হ'ব দি কিনে আপুনি তাক ফচল বীমা আপুনি কিবা কৰিব পাৰে বিক্ৰী কৰিব পাৰে তাতো পইচা আছে এতিয়া ময়ো ইয়াত কৰিছোঁ এই তাত মানে আপোনাৰ গোবৰ সাৰত যোনটো আপোনাৰ ফাইবাৰ কিবাটো আছে গৰুৱে কিনো খায় পাতে খায় আমি পাত য'ত ৰাস্তাত পৰি থাকোঁ এইটো জমা কৰি কিনে ঘৰৰ চোতালত জমা কৰি এইটো জ্বলাব নালাগে একটা জেগাত চুকত থৈ কিনে ধুনীয়াকৈ তাক গেলিব দিব লাগে গেলিব দি কিনে যেতিয়া গেলি যাব যাৰ গোন্ধটো নাইকিয়া হৈ যাব তাক ওলাই কিনে এটা ছায়া জেগাতে শুকাব লাগে কিন্তু ডুবত তাক শুকাব নালাগে ডুবত শুকালে কি হৈ যাব তাৰ অৰ্গেনিক কাৰ্বন যোনটো কিবা আছে মইচাৰ আছে সেইটো ড্ৰাই হৈ যালে মানে কাম নাইকিয়া হৈ যায় যেহেতু আপুনি অসম চৰকাৰৰ বা বিভিন্ন সংস্থাৰ পৰা বৰ্তমান কিবা প্ৰশংসা পত্ৰ পাইছে এই ক্ষেত্ৰত আপোনাৰ অনুভৱ কেনেকুৱা বৰ্তমানলৈ চৰকাৰেতো চাওক আমাক বহুত কিবা गोजोनथाव खौरां नोंथांमोननि थाखाय लानानै फैदों MRM मेमोरियल हस्पिटालाव गोबां बेमार फाहामथाय होनायनि खाबु बेमारि सुबुंफोरनि थाखाय गोजोनथाव खौरां MRM मेमोरियल हस्पिटालाव मोजां रोंगौथि गोनां डक्टरफोरजों बेमारि सुबुंफ्रा मोजां फाहामथाय लानो हानाय सुबिदाखौ लानानै फैबाय MRM मेमोरियल हस्पिटाला क'क्राझार सहरनि पुलिस पइन्ट आरो अमश्री हटेलनि साखाथियाव थानाय बयजोंबो मिथिसार जानाय MRM मेमोरियल हस्पिटाला गोबां फेसिलिटिस खाबुफोर फोसावदों MRM मेमोरियल हस्पिटालनि फेसिलिटिफोरानो जाबाय क्रिटिकल केयार मेडिसिन इमारजेन्सि मेडिसिन पेडिट्रिशियान पेथोलॉजिस्ट जेनेरेल मेडिसिन डायबिटोलॉजिस्ट OBS एंड गाइनो कार्डियोलॉजी जेनेरेल सर्जन न्यूरोसार्जारी एडवांस लाप्रोस्कोपिक ENT सर्जारी डिपार्टमेंट ऑप्थोमोलॉजिस्ट सर्जिकल गैस्ट्रोएंटेरोलॉजिस्ट न्यूरोसाइकेट्री ऑन्को सर्जारी डिपार्टमेंट dermatologist, orthopedics, residential medical officer, inter-facility unit, physiotherapy, radiologist, histopathological department, urologist, emergency department, CT scan, X-ray, pathology department, vaccinator department आरो MRM मेमोरियल हस्पिटालाव 24 घन्टा जेब्लाबो खुलाय थागोन लांलाय लाबोलायनि एम्बुलेन्सनि सुबिदायाबो 24 घन्टा थागोन गोबां मिथिनो थाखाय नैबे 9854081948 93655020048 जानबुं नाम्बाराव फन खालामनानै नोंथाङा मिथिनानै लानो हागोन।